ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তোমালোকৰ ইতিহাস খণ্ডৰ তৃতীয় পাঠ মানে তোমালোকৰ তৃতীয়টো অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটিৰ আজি আমি দীঘল প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে মই তোমালোকক এই পাঠটি বুজাই তাৰমানে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটি বুজাইও দিছিলোঁ। তাৰ ওপৰত মই ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু ইয়াৰ মানে যিবিলাক ছুটি প্ৰশ্ন উত্তৰ সেইবিলাকৰ বিষয়ে মই আলোচনা কৰি ভিডিঅ' বনাই থৈছোঁ। গতিকে তোমালোকে সেইখিনি চাই ল'বা, তাৰ পাছতে তোমালোকে দীঘল প্ৰশ্নৰ উত্তৰবিলাক মানে চাবা। যদি তোমালোকে মানে আগতে সেই দুটা ভিডিঅ' চাই লোৱা নাই তেনেহ'লে আৰম্ভ কৰোঁ। গতিকে তোমালোকে কি কৰিবা, ভালদৰে মন দিবা, তোমালোকক মই কি কৈছোঁ বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে মুখস্থ নকৰিবা, ভালদৰে বুজিবা কি কৈছোঁ, তোমালোকক প্ৰশ্নটোত কি সোধা হৈছে। গতিকে তোমালোকে প্ৰশ্নটোৰ উত্তৰ কেনেকৈ দিব লাগিব সেইবিলাক কথাৰ ওপৰত তোমালোকে মন দিবা আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি তোমালোকে পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱী ল'ৰা ছোৱালীবিলাকৰ লগত তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এতিয়া চোৱা, তোমালোকৰ দীঘল প্ৰশ্ন উত্তৰৰ প্ৰথমটো প্ৰশ্ন কি আছে যে 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। তাৰমানে 1858 আৰু 57 চন এইখিনি সময়ত কি হৈছিলে, তোমালোকক মানে ইয়াত অসমৰ কথা কৈছে দেই, তোমালোকে ভাৰতৰ তোমালোকে চাই ল'বা কি দিছে। যদি তোমালোকক মানে ভাৰতৰ বুলি দিলে মানে ভাৰতৰ চিপাহী বিদ্ৰোহৰ কথা লিখিব লাগিব আৰু যদি তোমালোকক মানে 1857-58 চনত অসমত বিদ্ৰোহৰ কাৰণ সম্পৰ্কে তোমালোকক বা ক'বলৈ কয় তেতিয়াহ'লে তোমালোকে অসমৰ কথা ক'ব লাগিব। গম পালা নহয়? 1858 চনত কি হৈছিলে, গোটেই ভাৰতবৰ্ষতে যিসকল চিপাহী আছিলে চিপাহীবিলাকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে। গতিকে তাৰ প্ৰভাৱ আমাৰ অসমত কিমান পৰিছিলে আৰু যদি পৰিছিলে কি কাৰণে পৰিছিলে তাৰ কাৰণসমূহৰ বিষয়ে তোমালোকে উল্লেখ কৰিব লাগিব। কথাটো বুজি পাইছা নহয় যে 1857-58 চনত ভাৰতত যেতিয়া মানে চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিলে তেতিয়া আমাৰ তাৰ অলপ প্ৰভাৱ মানে বহুত বেছি নহয় কিন্তু দেই, অসমত কিন্তু চিপাহীবিলাকে তেনেকৈ মানে বিদ্ৰোহ আৰম্ভ কৰা নাছিলে। গতিকে আমাৰ অসমত যদি বিদ্ৰোহ আৰম্ভ হৈছিলে তেতিয়াহ'লে কি কাৰণে আৰম্ভ হৈছিলে তোমালোকে সেইখিনি বিষয়ে তোমালোকক লিখিবলৈ কৈছে। বুজি পালা? চোৱা, এতিয়া 1857-58 চনত অসমত যি বিদ্ৰোহ হৈছিলে তাত বহুতো কাৰকে অৱদান যোগাইছিলে। তলত এই কাৰণসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। তাৰমানে ভাৰতবৰ্ষত যি কাৰণে আৰম্ভ হৈছিলে সেইখিনি কাৰণৰ লগত আমাৰ অসমৰ কাৰণখিনি অলপ মানে পাৰ্থক্য আছে। গতিকে তোমালোকে অসমৰ কাৰণখিনি মিলাই বোলে ভাৰতৰ কাৰণখিনি মিলাই এটা কৰি দিছা তেতিয়া কিন্তু ভুল হ'ব দেই। অসমৰ কাৰণখিনি তোমালোকে অসমৰ কাৰণ সম্পৰ্কে লিখিবা। এতিয়া তলত ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে কি কি চোৱা। 1 নম্বৰ কাৰণটো যে অসমত দৰিদ্ৰ প্ৰজা তথা দুখীয়া নিচলা মানে কৃষক ৰাইজৰ দুখ দুৰ্দশা মোচন কৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাছিলে, বৰঞ্চ বিদেশী চৰকাৰখনে কৰকাতল সংগ্ৰহতহে কি কৰিছিলে, বেছি গুৰুত্ব প্ৰদান কৰিছিলে। তাৰমানে কি, যেতিয়াৰ পৰা অসমৰ শাসনভাৰ ব্ৰিটিছে ল'লে তাৰ পাছৰ পৰা তেওঁলোকে কি কৰিলে, তেতিয়াতো আমাৰ ৰজাৰ শাসনভাৰ গুচি গ'ল, গতিকে ব্ৰিটিছ আহিলে। গতিকে তেওঁলোকে কি কৰা নাছিলে, আমাৰ অসমীয়া যিবিলাক কৃষক মানে আছিলে তেওঁলোক দুখীয়া আছিলে, তেওঁলোক ধনী নাছিলে। গম পাইছেনে? গতিকে এই কৃষক মানুহখিনিৰ দুখ দুৰ্দশা বা তেওঁলোকে খেতি কৰাৰ ক্ষেত্ৰত কি কি অসুবিধাৰ সন্মুখীন হৈছে, কি মানে তেওঁলোকৰ কি কি অসুবিধা হৈছে এইবিলাক মানে চোৱা চিতা কৰা বা তেওঁলোকৰ দুখ দুৰ্দশা মোচন কৰা বা নাইকিয়া কৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰে কোনো ব্যৱস্থা লোৱা নাছিলে। তাৰ বিপৰীতে তেওঁলোকে কি কৰিছিলে, মানে কৰ কাটল সংগ্ৰহ কেনেকৈ মানে অসমীয়া ৰাইজৰ ওপৰত বা কৃষক মানে সাধাৰণৰ ওপৰত মানে কেনেকৈ কৰ বঢ়াব পাৰি, ইটো কৰৰ পাছত সিটো কৰ কেনেকৈ বঢ়াব পাৰি, বহুৱাই মানে কেনেকৈ কৰ সংগ্ৰহ কৰিব পাৰি সেই কথাটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিছিলে। গতিকে এই কথাটোৰ কাৰণে অসমীয়া জনসাধাৰণৰ খং উঠিছিলে। গতিকে 1857 চনত যি অসমত মানে যিমানখিনি বিদ্ৰোহৰ প্ৰভাৱ পৰিছিলে, বেছি পৰা নাছিলে, সেই তাৰ কাৰণৰ ভিতৰত এইটো এটা দেই। তাৰপিছত চোৱা তোমালোকে 2 নম্বৰ কাৰণটো কি আছে, অসমীয়া জনসাধাৰণে ব্ৰিটিছৰ শাসনৰ পূৰ্ৱৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ আদায় নকৰিছিলে, যিহেতু তেতিয়া ৰাজহ সংগ্ৰহৰ তেনে ব্যৱস্থা নাছিলে। কিন্তু ব্ৰিটিছৰ দিনত টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ আদায়ৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা দিনে দিনে শোচনী কৰি তুলিছিলে। তাৰমানে কি কৈছে, অসমীয়া যিখিনি মানে মানুহ কৃষক হওক বা আমাৰ সাধাৰণ যিখিনি মানুহ তেওঁলোকে কি কৰা নাছিলে, ব্ৰিটিছসকল অহাৰ আগতে মানে যেতিয়া আমাৰ দেশত মানে ৰজাৰ শাসন আছিলে তেতিয়া তেওঁলোকে টকাৰ মাধ্যমত আমাৰ অসমীয়া ৰাইজে মানে ৰাজহ দিয়া নাছিলে, কৰ দিয়া নাছিলে। ৰজাক মানে কৰ দিব লাগে, আমি যেনেকৈ এতিয়া কি কৰোঁ, চৰকাৰক আমি কৰ দিব লাগে, ৰাস্তাত গাড়ীবিলাকৰ অহা যোৱা কৰে গাড়ীবিলাকে গাড়ীৰ কাৰণে কৰ দিব লাগে, যিহেতু চৰকাৰ ৰাস্তা হয়নে, আমি এতিয়া বস্তু বাহানি কিনো, সেই বস্তু বাহানিৰ কাৰণেও আমি চৰকাৰক কৰ দিব লাগে, মাটি কিনিলেও কৰ দিব লাগিব। গম পাইছেনে? যিকোনো কামৰ কাৰণে আমি চৰকাৰক কৰ দিব লাগে।
তেতিয়াও মানে তেতিয়া আমাৰ তাত আমাৰ কোন আছিলে, ব্ৰিটিছ আছিলে, আমাৰ চৰকাৰ ব্ৰিটিছ আছিলে। গতিকে তেওঁলোকে কি কৰিলে, এটা নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। তেওঁলোকে অসমীয়া ৰাইজক ক'লে যে আপোনালোকে এতিয়াৰ পৰা মানে টকাৰ মাধ্যমত আমাক কি দিব লাগিব, ৰাজহ দিব লাগিব। কিন্তু আগতে অসমীয়া মানুহৰ সেইটো ব্যৱস্থা নাছিলে। তেওঁলোকে আগতে কি কৰিছিলে, পাইক প্ৰথা আছিলে, তাৰমানে কি 3জন বা 4জন মানুহ লগ লাগি মানে ৰজাৰ ঘৰত কাম কৰি দিছিলে, গম পাইছানে? তেওঁলোকে ৰজাক হয়তো গা কাটি দিছিলে, মানে কি শাৰীৰিক পৰিশ্ৰম কৰি দিছিলে, বা ৰজাক মানে বিভিন্ন বয় বস্তুৰ যোগান ধৰিছিলে, মানে তেনেকুৱা ব্যৱস্থা আছিলে। গতিকে নতুনকৈ টকাৰ মাধ্যমত যে খাজনা দিয়াৰ যিটো ব্যৱস্থা মানে কৰিছিলে, তাৰ ফলত অসমীয়া প্ৰজাসাধাৰণৰ অৱস্থা খুব বেয়া হৈ পৰিছিলে। তেওঁলোকৰ অৱস্থা মানে কোলাই পাচৰিয়ে নধৰা হৈ পৰি বৰ দুখ লগা হৈ গৈছিলে। তাৰপিছত তোমালোকে 3 নম্বৰটো কি আছে, ব্ৰিটিছ চৰকাৰৰ মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ মানুহৰ সৃষ্টি কৰিছিলে, আৰু অসমীয়া প্ৰজাসাধাৰণে এই মহাজনবোৰৰ পৰা সুদত টকা ধাৰলৈ হ'লেও চৰকাৰক ভূমি ৰাজহ দিবলৈ বাধ্য হোৱাৰ ফলত মানে কি কৰিছিলে, হাজাৰ হাজাৰ দুখীয়া অসমীয়া কৃষকসকল মহাজনৰ ওচৰত সুদত পোত খাইছিলে। তাৰমানে কি, ব্ৰিটিছ চৰকাৰে অসমত মুদ্ৰা অৰ্থনীতি মানে সৃষ্টি কৰিলে। তেওঁলোকে কি কৰিলে, তাৰমানে ৰাইজে কৰ দিলেও ধৰা তেওঁলোকৰ মানে কি কৰিব, মুদ্ৰাৰ জৰিয়তে মানে কৰ ল'ব, মুদ্ৰাৰ সহায়ত কৰ ল'ব, পইচা ল'ব। তাৰমানে গম পালা, আমি এতিয়া দোকানলৈ গ'লে কি কৰিব লাগে, বস্তু কিনিবলৈ পইচা দিওঁ, হয়নে? আমি কাৰোবাক গৈ কওঁগৈ নেকি, মই কাম কৰি দিওঁ, এই বোলে তেলখিনিকে দিয়া, বোলে মই বোলে চাউল 10 কেজি লাগে, কাম কৰি, তেনেকৈ নকৰোঁ নহয়। কিন্তু ব্ৰিটিছে মানে আগৰ অসমীয়া আমাৰ সমাজ ব্যৱস্থাটো বেলেগ আছিলে, অৰ্থনৈতিক অৱস্থা আমাৰ তেতিয়াৰ মই তোমালোকক কৈছোঁ যে কেনেকৈ মানে বিনিময় প্ৰথা আছিলে, মুদ্ৰা ব্যৱস্থাৰ ইমান মানে প্ৰচলন হোৱা নাছিলে। গতিকে অসমীয়া মানুহে এটা নতুন ব্যৱস্থাৰ সন্মুখীন হ'বলগীয়া পৰিছিলে। গতিকে সেইটোৱে কৈছে যে ব্ৰিটিছ চৰকাৰ যিটো মুদ্ৰা অৰ্থনীতি, মুদ্ৰাৰে তেওঁলোকে যে আমাৰ যিটো মানে অসমত মানে যিটো অৰ্থ ব্যৱস্থাৰ প্ৰচলন কৰিলে, তাৰ ফলত সুদখোৰ মহাজন শ্ৰেণী, তাৰমানে কি মহাজনবিলাকে কি কৰিলে, অসমীয়া মানুহক পইচা ধাৰলৈ দিছিলে, গম পাইছে নাই? কাৰোবাক যদি পইচা দৰকাৰ হৈছে বোলে 100 টকা, তেওঁলোকক মানে কি কৰিছিলে, 100 টকা দিছিলে। কিন্তু তাৰ বিনিময়ত তেওঁলোকে কি লৈছিলে, সেই যিবিলাক মানে মহাজন আছিলে, তেওঁলোকে 100 টকাৰ বিনিময়ত ধৰা অসমীয়া মানুহৰ বোলে মাহেকত 20 টকাকৈ দিব লাগিব, 500 টকা ধাৰ ল'লে মাহেকত 100 টকা ধাৰ, 500টো দিব লাগিবই, 500ৰ সলনি তাৰমানে কি কৰিব লাগিব, মাহে মাহে 100 টকা সুদ হৈ গৈ থাকিব, বুজি পাইছে নাই? 20 টকাকৈ হ'লে মানে 100 টকাত 20 টকা হ'লে এমাহত তেনেহ'লে 500 টকাত কিমান হ'ব, 100 টকা হ'ব, হয়নে? গতিকে তেওঁলোকে কি কৰিছিলে, এই মহাজন মানুহখিনি অসমীয়া মানুহক সুদলৈ পইচা ধাৰ দিছিলে। আৰু অসমীয়া মানুহ তেতিয়া মানে একদম মানে বৰ সহজ সৰল আছিলে, ইমান টেঙৰ নাছিলে। গতিকে তেওঁলোকে কি হৈছিলে, দিনে দিনে তেওঁলোকে টকাও দিব নোৱাৰিছিলে, সুদো বাঢ়ি বাঢ়ি গৈ আছিলে। গতিকে তেওঁলোকৰ ইমানেই অৱস্থা বেয়া হৈছিলে, লাষ্টত মানে তেওঁলোকৰ কি হয়, কেতিয়াবা তেওঁলোকৰ মাটি বাৰী টকা পইচা জীৱ জন্তু চব মানে মহাজনক দি দিবলগীয়াত পৰিছিলে। সেইটো কৈছে যে এই যে ব্ৰিটিছৰ যে যিটো মুদ্ৰা অৰ্থনীতি তেওঁলোকে আমাৰ অসমত প্ৰচলন কৰিলে, তাৰ ফলত আমাৰ কি হ'ল, এই মহাজন শ্ৰেণী সুদখোৰ, তেওঁলোকে সুদ খায়, মানে জনসাধাৰণক সুদ দি সুদখিনি মানে তেওঁলোকে লৈছিলে। তেনেকুৱা মানে মানুহ এখিনি সৃষ্টি কৰিছিলে, যিখিনি ধনী মানুহ, তেওঁলোকে কি কৰিছিলে, মানুহক মানে টকা ধাৰলৈ দিছিলে। আৰু অসমীয়া প্ৰজাসাধাৰণে এই মহাজনবিলাকৰ পৰা তেওঁলোকে সুদত টকা ধাৰলৈ লৈছিলে। কাৰণ কেলৈ, ব্ৰিটিছ চৰকাৰে টকাৰ জৰিয়তে তেওঁলোকে খাজনা ল'ব। গতিকে অসমীয়া মানুহে কি কৰিছিলে, টকা ধাৰলৈ লৈছিলে সুদত। তাৰ ফলত মানে কি হৈছিলে, অসমীয়া মানুহ মানে একদম মানে বহুত মানুহ, এজন দুজন নহয়, হাজাৰ হাজাৰ, কাৰণ কেলৈ বহুত মানুহ আছিলে কৃষক খেতিয়ক। গতিকে হাজাৰ হাজাৰ অসমীয়া দুখীয়া নিচলা কৃষক মানুহ মানে মহাজনৰ ওচৰত তেওঁলোকে সুদত পোত খাইছিলে। সুদত মানে কি, তেওঁলোকৰ সুদটো বাঢ়ি বাঢ়ি গৈ আছিলে, মানে মূলটোতো দিয়াটো মানে দূৰৰে কথা, সুদতে তেওঁলোকে পোত খাই গৈছিলে। তাৰ ফলত তেওঁলোকৰ অৱস্থা দুখে কোলাই পাচে নধৰা হৈছিলে। হ'ল তাৰপিছত আহিলে 4 নম্বৰ কাৰণ, যিটো কাৰণ মানে এইকেইটা তোমালোকক মই কি কৈছোঁ, যে অসমত যে 1857 চনত যি বিদ্ৰোহ হৈছিলে, সেই বিদ্ৰোহ হোৱাৰ কাৰণ মানে কোনকেইটা কাৰণে অসমত মানে অসমীয়া গোটেই মানুহখিনি নহ'লে কিছু সংখ্যক মানুহে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিছিলে। তাৰ কাৰণ। তাৰপিছত আহিলে 4 নম্বৰ কাৰণটো, তাত কি আছে চোৱা, ব্ৰিটিছ চৰকাৰে চাহ খেতিয়কক উৎসাহিত কৰিবলৈ বাগিচাৰ অন্তৰ্গত ভূমিৰ ৰাজহ ৰেহাই দিছিলে। কিন্তু সেই ৰেহাইৰ বোজাটো বহন কৰিবলগীয়া হৈছিলে দুখীয়া সাধাৰণ কৃষকে। তাৰমানে কি কৈছে চোৱা, তাৰমানে চাহটো সেইখিনি সময়ত কোনে, ব্ৰিটিছে আমাৰ অসমত চাহৰ আৱিষ্কাৰ কৰিছিলে, হয়নে? চাহ খেতি কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ব্ৰিটিছে প্ৰৱৰ্তন কৰিলে। আৰু চাহটো এটা মানে বৰ মানে লাভজনক ব্যৱসায়। গতিকে ব্ৰিটিছ চৰকাৰে কি কৰিলে, তেওঁলোকে মানে বহুত টেঙৰ আছিলে, তেওঁলোকে বহুত মানে তেওঁলোক কিমান চালাক চতুৰ আছিলে ভাবিব নোৱাৰা। গতিকে তেওঁলোকে কি কৰিছিলে, অসমত মানে যাতে অসমীয়া মানুহখিনিয়ে চাহ খেতি কৰক, খেতি কৰিলে মানে তেওঁলোকে কি কৰিব, কম পইচাত মানে চাহবোৰ লৈ গৈ তেওঁলোকে নিজৰ দেশত বিভিন্ন ধৰণৰ সামগ্ৰী বনাব বা চাহপাত বনাব, বিক্ৰী কৰিব। গতিকে তেওঁলোকে কি কৰিছিলে, অসমীয়া চাহ খেতিয়কবিলাকক কৈছিলে যে আপোনালোকে চাহ খেতি কৰক। আৰু তেওঁলোকক মানে ইমানেই মানে চাহ খেতি কৰিবলৈ উৎসাহিত কৰিছিলে যে চাহ খেতি কৰিব যে আমাৰ অসমীয়া মানুহবিলাকে, সেই চাহ খেতি কৰিলে মানে তেওঁলোকৰ মাটি, যিখিনি মাটিত চাহ খেতি কৰিব, সেই মাটিখিনি তেওঁলোকে ৰাজহ দিব নালাগে, মানে কি চৰকাৰক একো কৰ দিব নালাগে।
মানে ব্ৰিটিছ চৰকাৰে বুদ্ধিৰে কাম কৰিছিলে। তেওঁলোকে সেই মানুহখিনিক উৎসাহিত কৰিছিলে, তেওঁলোকক মানে বুদ্ধিৰে কৈছিলে যে আপোনালোকে চাহ খেতি কৰক, চাহ খেতি কৰিলে আপোনালোকে একো ৰাজহ দিব নালাগে। কিন্তু সেই যে চাহ খেতি ৰেহাই দিছিলে, সেই বোজা যিটো মানে ৰেহাই দিছিলে, সেই পইচাখিনি আকৌ তেওঁলোকে কমাব লাগিব বুলি তেওঁলোকৰ মহা বদমাছ আছিলে। গতিকে তেওঁলোকে কি কৰিছিলে, সেই পইচাখিনি কাৰ পৰা কমাইছিলে, এই যে দুখীয়া নিচলা যিখিনি কৃষক মানুহ আছিলে, যিবিলাকে ধান খেতি কৰিছিলে, মাহ সৰিয়হ বা বিভিন্ন ধৰণৰ খেতি কৰিছিলে, সেই মানুহখিনিক মানে তেওঁলোকে কি কৰিছিলে, কৰ বহুৱাই দিছিলে। কাৰণ এইফালে যে তেওঁলোকৰ লোকচান হৈছিলে, তেওঁলোকে মানে চাহ খেতি কৰিবৰ কাৰণে উৎসাহিত কৰিছিলে মানুহখিনিক। গতিকে তেওঁলোকে মানুহখিনিক কি কৰিছিলে, আমাৰ কিছুমান মানুহক যিবিলাকে চাহ খেতি কৰিছিলে তেওঁলোকক মানে মাটিৰ তেওঁলোকে ৰাজহ দিব নালাগে বুলি কৈছিলে। গতিকে সেই ৰাজহখিনি তেওঁলোকে কি কৰিলে, দুখীয়া মানুহৰ ওপৰত মানে আগতে যদি 10 টকা আছিলে এতিয়া 15 টকা 20 টকা কৰি দিলে। তাৰমানে বুজি পাইছা না? সেই দুখীয়া যিখিনি মানুহে চাহ খেতি নকৰিছিলে তেওঁলোকৰ পৰা লৈছিলে। তাৰপিছত আহিলে 5 নম্বৰটো কি চোৱা, ব্ৰিটিছ চৰকাৰৰ আগমন তথা ব্ৰিটিছ চৰকাৰে মানে কি কৰিছিলে, বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাৰ ফলত অসমত শ বছৰীয়া পুৰণি পাট মুগা বজাৰ অৰ্থাৎ কুটিৰ শিল্পৰ লাহে লাহে অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিলে। ব্ৰিটিছ চৰকাৰ যেতিয়া অসমলৈ আহিলে, তেওঁলোকে অহাৰ লগে লগে কি কৰিলে, তেওঁলোকে বিলাতী বস্তুৰ আমদানি মানে কি, তেওঁলোকে ইয়াৰ পৰা কপাহ চপাহবিলাক কিনি লৈ গৈছিলে, আমাৰ অসমৰ পৰা হওক বা ভাৰতৰ পৰা হওক, তেওঁলোকে কপাহ চপাহবিলাক কিনি লৈ গৈছিলে। আৰু বিলাতত মানে কি, তেওঁলোকক আগতে ইংলেণ্ডখনক বিলাত বুলি কৈছিলে, গম পাইছে নাই? গতিকে বিলাত মানে কি, ইংলেণ্ডত তেওঁলোকে গৈ বিলাতী বস্তু মানে কি, ইংলেণ্ডত তেওঁলোকে মানে তেওঁলোকৰ সেইখিনি মানে তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছিলে। গতিকে সেই উদ্যোগবিলাকত ভাল ভাল কাপোৰ বনাই আনি তেওঁলোকে আকৌ সেই কাপোৰবোৰ আনি ইয়াত বিক্ৰী কৰিছিলে। সেইটো কৈছে যে তেওঁলোকে যে বিলাতী বস্তুবিলাক আমদানি কৰিছিলে, নিজৰ ইংলেণ্ডত বনোৱা বস্তুবিলাক ইয়াত আনি বিক্ৰী কৰিছিলে। আৰু সেইটো ক্ষেত্ৰত মানে তেওঁলোকে মানে নিজৰ মানে যিখিনি মানে তেওঁলোকৰ ব্ৰিটিছ যিবিলাক উদ্যোগী আছিলে, তেওঁলোকক মানে বহুত মানে পৃষ্ঠপোষকতা কৰিছিলে, আপোনালোকে বস্তু বনাই আনি ইয়াত বিক্ৰী কৰক। তাৰ ফলত কি হৈছিলে, নিজৰ মানুহখিনিক তেওঁলোকে উৎসাহিত কৰি পৃষ্ঠপোষকতা কৰিছিলে মানে কি, তেওঁলোকক সা সুবিধা দিছিলে নিজৰ যিবিলাক উদ্যোগী আছিলে। তাৰ ফলত আকৌ আমাৰ অসমীয়া মানুহখিনিতো একদম অতি আধামৰা অৱস্থা হ'ল। কাৰণ অসমত মানুহে কি কৰিছিলে, অতীতৰে পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰা তেওঁলোকে আমাৰ অসমীয়া মানুহে পাট মানে পলু, তোমালোকে দেখিছা নাই, পাট মুগা পুহিছিলে, তাৰ সূতাৰে তেওঁলোকে ধুনীয়া ধুনীয়া কাপোৰ বৈছিলে। কিন্তু ব্ৰিটিছে কি কৰিলে, তেওঁলোকে মানে আমাৰ যিবিলাক কুটিৰ শিল্প, আমাৰ যে অসমীয়া শিপিনীবিলাকে কুটিৰ বা আমাৰ মানে তাঁতশাল, আমাৰ সৰু জুপুৰি বা আমাৰ মানে নিজৰ ঘৰত যে যিবিলাক শিল্প মানে গঢ়ি তুলিছিলে, পাট মুগাৰে হওক বা আন কাপোৰ, সেইটো তেওঁলোকে উৎসাহ নিদি তেওঁলোকে ইয়াৰ পৰা কি কৰিছিলে, বস্তু কিনি মানে কেঁচামাল ধৰা কপাহ বা সেইবিলাক কিনি লৈ গৈছিলে, নিজৰ তাত বনাই আনি আকৌ তেওঁলোকে ইয়াত বিক্ৰী কৰিছিলে। অলপ সস্তা দি দিছিলে। তেতিয়াহ'লে কি হ'ল, তেতিয়া আমাৰ মানুহবিলাকে তেতিয়া ইমান ভালকৈ ভাবি নাচায়, তেওঁলোকে পাট মুগাৰ কাপোৰ মানে কিনিবলৈ এৰি তেওঁলোকে কি কৰিলে, সেই ব্ৰিটিছে যে বিলাতত বা ইংলেণ্ডত বনাই আনিছিলে সেই বস্তুবিলাক কিনিবলৈ ধৰিলে। ফলত কি হ'ল, আমাৰ তেতিয়া অসমতো উদ্যোগ স্থাপন হোৱা নাই। অসমৰ সেই দুখীয়া নিচলা যিবিলাক মানুহ আছিলে, কৃষক শ্ৰেণীৰ মানুহ আছিলে, যিবিলাকে বোৱা কটা কৰিও জীৱন নিৰ্বাহ কৰিছিলে, গতিকে সেই কুটিৰ শিল্পটো আমাৰ অসমত মানে লাহে লাহে মানে অৱনতি মানে কি নাইকিয়া হ'বলৈ ধৰিছিলে। তাৰপিছত যদি চোৱা তোমালোকে 6 নম্বৰটো কি আছে, আহোম সামন্তীয় শ্ৰেণীটোৰ কিছু সংখ্যক লোক আৰম্ভণিৰ পৰা ব্ৰিটিছ শাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিলে যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ কাৰণে গৰিষ্ঠ সংখ্যকে নতুন প্ৰশাসনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিলে। ফলত ব্ৰিটিছ প্ৰশাসন চলাবলৈ বংগদেশৰ পৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিলে। আনহাতে ডাঙৰীয়াসকলৰ মানে দ্ৰুত হাৰত কি কৰিছিলে, কৰ্মসংস্থান হেৰুৱাবলৈ আৰম্ভ কৰিছিলে। তাৰমানে কি, আমাৰ আহোম সামন্তীয় শ্ৰেণী মানে কি, আহোমৰ যিখিনি ধৰা ডাঙৰীয়া শ্ৰেণী যিসকল মানুহ, ৰজাটো গ'লেই, ৰজাক পেঞ্চন দি থৈ দিছে, তাৰ পাছত যিসকল আহোমৰ ডাঙৰীয়া, সেইসকল কি হ'ব, সেই বহুত মানুহে তেতিয়া তেওঁলোকৰ ডাঙৰীয়া যিবিলাক মানে উচ্চ খাপৰ বিষয়া আছিলে আমাৰ, তেওঁলোকে কি কৰিলে, প্ৰথমৰ পৰাই তেওঁলোকেতো চাকৰি বাকৰি তেওঁলোকৰতো গ'ল আৰু আগৰ বাপবিলাক গ'ল। গতিকে তেওঁলোকে মানে যেনে তেনে মানে ব্ৰিটিছৰ তলতে মানে কাম কাজ কৰিম বুলি মানে চেষ্টা কৰি আছিলে। কিন্তু তেওঁলোকে সেই চেষ্টাত মানে তেওঁলোকে কিন্তু সফল নহ'ল। কেলৈ নহ'ল জানানে? কাৰণ কেলৈ, ব্ৰিটিছৰ যিটো প্ৰশাসন যন্ত্ৰ, শাসন কৰাৰ যিটো তেওঁলোকৰ পদ্ধতি, তাত মানে জড়িত হ'বলৈ বা তাত কাম কৰিবলৈ হ'লে মানুহ শিক্ষিত হ'ব লাগিব। আৰু তেতিয়ালৈকে আমাৰ অসমত মানে শিক্ষা ব্যৱস্থা যি ধৰণে ধৰা এতিয়া আমি ইংৰাজী শিক্ষা ব্যৱস্থা সেইটোতো তেতিয়া নাছিলে, কাৰণ ব্ৰিটিছৰ তলত কাম কৰিবলৈ ইংৰাজীও জানিব লাগিব, অসমীয়াটো তেতিয়ালৈকে ভালকৈ হোৱাই নাই, হয়নে? গতিকে মানে কি কৰিলে, ব্ৰিটিছৰ শাসনৰ লগত যদি জড়িত হ'বলৈ হয় আমাৰ মানুহখিনি শিক্ষিত হ'ব লাগিব, তেতিয়ালৈকে আমাৰ অসমত শিক্ষাৰ ব্যৱস্থা গা কৰি উঠাই নাছিলে। গম পালানে? তাৰমানে আমাৰ যিবিলাক মানে আমাৰ বিষয়ববীয়া আছিলে, আমাৰ যিসকল মানে উচ্চ খাপৰ মানে আমাৰ বিষয়াসকল আছিলে, তেওঁলোক কিন্তু তেতিয়া শিক্ষিত হোৱা নাছিলে। গতিকে কি হ'ল, ব্ৰিটিছে শাসন কৰিবৰ কাৰণে তেওঁলোকে
পঢ়া শুনা মানুহ আনিবলৈ তেওঁলোকে ক'ৰ পৰা আনিছিলে বংগদেশৰ পৰা কলিকতাৰ পৰা আনিছিলে বুজি পাইছা নে কথাটো বুজি পাইছা তোমালোকে তেতিয়ালৈকে কলিকতাত মানে বহুতখিনি তেওঁলোকৰ মানে ইতিমধ্যে কলিকতাত ইংৰাজী মানে হেৰি আৰম্ভ হ'লেই মানে কলিকতাৰ মানুহ বহুতখিনি আগুৱাই গ'লে গম পালা নাই গতিকে কলিকতাৰ পৰা বাঙালী মানে মানুহ কিছুমান মানে শিক্ষিত যিবিলাক মানুহ তেওঁলোকক মানে আমদানি মানে কি লৈ আনিছিলে তাৰমানে অসমতো এতিয়া ব্ৰিটিছে মানে শাসন কৰিছে শাসন কৰি তেওঁলোকৰ কাম কাজ কৰিবলৈ অফিচিয়েল কাম কৰিবলৈ বহুত মানুহ লাগিব গতিকে তেওঁলোকে কি কৰিছিলে বংগদেশৰ পৰা বাঙালী শিক্ষিত মানুহবিলাক লৈ আনিছিলে আৰু এই কামটো কৰাৰ লগে লগে আমাৰতো দাদা ডাঙৰীবিলাকৰ খং উঠিছে যে তেওঁলোকেতো নিজে আমাৰ নিজৰ দেশত মানে নিজেই নিজৰ দেশখন শাসন কৰাৰ কামত অংশগ্ৰহণ কৰিবলৈ পৰা নাই কাৰণ তেওঁলোকে শিক্ষিত নাছিলে বুজি পাইছেনে কথাটো তোমালোকে গতিকে তেওঁলোকে মানে কি হ'ল লাহে লাহে নিজৰ কামটোতো হেৰুৱালে আৰু তেওঁলোকে আমাৰ মানে অসমৰ প্ৰশাসন যন্ত্ৰ যিটো মানে ব্ৰিটিছৰ তলত মানে তাতো কাম কাজ তেওঁলোকে হেৰুৱাবলৈ আৰম্ভ কৰিলে বুজি পালা হ'ল ইয়াৰ পিছত চোৱা 2 নম্বৰটো অসমত 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা বা অৱদানৰ বিষয়ে লিখা এই কথাটো তোমালোকৰ খুব আহে প্ৰশ্নটো দেই জানিব লাগে অকল বোলে পৰীক্ষাত আহিছে বা পৰীক্ষাত লিখিব লাগিব সেই বুলিয়ে নহয় তোমালোকে যেতিয়া ডাঙৰ হ'বা তোমালোকে যেতিয়া বিভিন্ন পৰীক্ষা দিবা তেতিয়াও তোমালোকে দেখিবা এই প্ৰশ্ন উত্তৰবিলাক তোমালোকে জানিব লাগিব দেই এইবিলাক আমাৰ মানে আমাৰ ইতিহাস আমাৰ নিজৰ পৰিচয় আমাৰ আগতে আমাৰ কোন মানুহ আছিলে কেনেকৈ আছিলে আমাৰ দেশখন কেনেকৈ শাসন কৰা হৈছিলে আমাৰ দেশত কেনেকৈ ব্ৰিটিছে শাসন কৰিছিলে আৰু ব্ৰিটিছৰ শাসন উফৰাবৰ কাৰণে আমাৰ দেশখনৰ আমাৰ অসমীয়া মানুহবিলাক কেনেকৈ আগবাঢ়ি আহিছিলে চব কথা আমি জানিব লাগিব এতিয়া আমি মণিৰাম দেৱানৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিম চোৱা মণিৰাম বৰভাণ্ডাৰ বৰুৱা উৰ্ফে মণিৰাম দেৱান তেওঁৰ আচল নামটো কি মণিৰাম বৰভাণ্ডাৰ বৰুৱা তেওঁ অসমীয়া ৰাইজৰ তথা অসমৰ ইতিহাসৰ এক চিৰপৰিচিত নাম আমাৰ অসমৰ ইতিহাসৰ বিষয়ে তোমালোকে যেতিয়াই পঢ়িবা তোমালোকে এই ব্যক্তিজনৰ বিষয়ে জানিবই লাগিব এতিয়া চোৱা 1857 চনত ভাৰতবৰ্ষৰ বহুত ঠাইত ব্ৰিটিছ সৈন্যবাহিনী থকা ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিলে ইতিমধ্যে অসমতো ব্ৰিটিছ চৰকাৰে নিজৰ স্থিতি যথেষ্ট শক্তিশালী কৰি তুলিছিলে তাৰমানে কি কৈছে যে 1857 চনত কি হৈছিলে ভাৰতবৰ্ষৰ বহুত ঠাইত ব্ৰিটিছ সৈন্যবাহিনী থকা আমাৰ যিখিনি কাৰণ কেলৈ ব্ৰিটিছে যে যিটো সৈন্যবাহিনী ইয়াত ভাৰতত মানে তেওঁলোকে বনাইছিলে তাত অকল ব্ৰিটিছ সৈন্য নাছিলে তেওঁলোকৰ দুজন এজন আছিলে কিন্তু বেছিভাগ মানুহ তেওঁলোকে কি কৰিছিলে ভাৰতীয় মানুহে তেওঁলোকৰ মানে তাত মানে কাম দিছিলে গতিকে সেই ব্ৰিটিছ সৈন্যবাহিনীত যে আমাৰ যিসকল ভাৰতীয় সৈন্য আছিলে তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিছিলে আমাৰ ভাৰতবৰ্ষত যিটো চিপাহী বিদ্ৰোহ বুলি জনা যায় গতিকে ভাৰতবৰ্ষতো কি হৈছিলে মানে এই চিপাহী বিদ্ৰোহ মানে বিদ্ৰোহে কি কৰিছিলে ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিলে মানে ব্ৰিটিছবিলাকে যিটো মানে যেনেকৈ শাসন কৰিম বুলি ভাবিছিলে তেওঁলোকে মানে অলপ সময় মানে ভয় খাই গৈছিলে ব্ৰিটিছবিলাক মানে ব্ৰিটিছৰ সৈন্যবাহিনীত যিসকল ভাৰতীয় সৈন্য আছিলে তেওঁলোকে যেনেকৈ মানে একদম বিদ্ৰোহ কৰি তোলপাৰ লগাই দিছিলে মংগল পাণ্ডে ঈশ্বৰী পাণ্ডে তেওঁলোক মানে এই দুইজনকে ফাঁচিও দিয়া হৈছিলে তেওঁলোকে কি কৰিছিলে এজন মানে উচ্চ খাপৰ বিষয়াক তেওঁলোকে কি কৰিছিলে গুলিয়াই মাৰিছিলে গম পাইছে নহয় গতিকে এই সময়ত মানে গোটেই ভাৰতবৰ্ষতে চিপাহী বিদ্ৰোহে ব্ৰিটিছ শাসনৰ যিটো ভেটি সেইটো কঁপাই তুলিছে তেওঁলোকক মানে ভয়াতুৰ কৰি তুলিছিলে আৰু ইতিমধ্যে অসমতো কি হৈছিলে ব্ৰিটিছ চৰকাৰে নিজৰ স্থিতি মানে যথেষ্ট শক্তিশালী কৰি তুলিছিলে গতিকে তেওঁলোকে গম পাই গ'ল যে ভাৰতত যদি মানে গোটেই ভাৰতবৰ্ষত মানে এনেকৈ এবাৰ মানে চিপাহীবিলাকে এনেকুৱা মানে বিদ্ৰোহ কৰাৰ ফলত তেওঁলোকৰ কিমান লোকচান হ'ল গতিকে তেওঁলোকে কি কৰিছিলে ইতিমধ্যে ভাৰততো তেওঁলোকৰ অসমতো তেওঁলোকৰ নিজৰ স্থিতি নিজৰ মানে যিটো স্থিতিটো তেওঁলোকে শক্তিশালী কৰি তুলিলে অৱশ্যে আৰম্ভণিতে কি কৰিছিলে মণিৰাম দেৱান ব্ৰিটিছ চৰকাৰৰ বিৰোধী নাছিলে এটা কথা মনত ৰাখিবা কিন্তু দেই প্ৰথমতে একদম প্ৰথম অৱস্থাত কিন্তু মণিৰাম দেৱানে ব্ৰিটিছ চৰকাৰক বেয়া পোৱা নাছিলে ভালেই পাইছিলে তেখেতে নিজেও কি কৰিছিলে বহুত দিন তেওঁ ব্ৰিটিছ চৰকাৰৰ প্ৰতি মানে নিজৰ সেৱা আগবঢ়াইছিলে তেওঁ কাম কৰিছিলে ব্ৰিটিছৰ তলত দেই কিন্তু লাহে লাহে ব্ৰিটিছ চৰকাৰৰ বিভিন্ন কাৰ্যকলাপত বিৰুষ্ট হৈ তেওঁ ব্ৰিটিছৰ বিৰোধী হৈ পৰিছিলে কিন্তু লাহে লাহে তেওঁ গম পাই গৈছিলে যে ব্ৰিটিছৰ বহুত কাম তেওঁ দেখিছিলে নিজে লক্ষ্য কৰি তেওঁ অসন্তুষ্ট হৈছিলে আৰু তেওঁ লাহে লাহে ব্ৰিটিছৰ বিৰোধী হৈ পৰিছিলে দেই প্ৰথম অৱস্থাত কিন্তু তেওঁ ব্ৰিটিছৰ বিৰোধিতা কৰা নাছিলে প্ৰথমতে ভালেই পাইছিলে কিন্তু লাহে লাহে তেওঁ ব্ৰিটিছ চৰকাৰৰ কাৰ্যকলাপবোৰ যেতিয়া তেওঁ নিৰীক্ষণ কৰিলে তেওঁ গম পাই গ'ল যে ব্ৰিটিছ চৰকাৰ যদি এনেকৈ আমাৰ অসমত শাসন কৰিবলৈ হয় এদিন অসমীয়া ৰাইজৰ অৱস্থা কি হ'ব আৰু এই জনা দূৰদৰ্শী স্বাধীনমনা তথা অসমী আইৰ সুযোগ্য সন্তানে ভালকৈ বুজি উঠিছিলে যে ব্ৰিটিছৰ অধীনত তেওঁৰ জীৱনৰো একো উন্নতি নহয় আৰু অসমীয়া ৰাইজৰো এদিন ঘোৰ বিপৰ্যয়ৰ সন্মুখীন হ'ব গতিকে মই তোমালোকক কৈছোঁৱেই যে আমাৰ অসমীয়াই মানে কি আমাৰ অসমৰ এজন সুযোগ্য সন্তান
মণিৰাম দেৱানে ভালকৈ গম পাই গৈছিলে যে ব্ৰিটিছৰ তলত যদি তেওঁ কাম কৰি থাকে তেওঁতো একো উন্নতি নহয়, সেইটোতো ডাঙৰ কথা নহয়। গতিকে অসমীয়া মানুহৰো এদিন কেনেকুৱা বিপদ আহিব পাৰে সেই কথা তেওঁ গম পাই গৈছিলে। আৰু 1857 চনৰ চিপাহী বিদ্ৰোহে মণিৰাম দেৱানক এটা সোণালী সুযোগ প্ৰদান কৰিলে। আৰু 1857 চনত তেওঁ দেখিলে যে কেনেকৈ ভাৰতৰ বিভিন্ন ঠাইত মানে চিপাহীবিলাকে কেনেকৈ মানে বিদ্ৰোহ ঘোষণা কৰিছিলে। গতিকে সেই কথাটোৱে তেওঁক এটা ভাল সুযোগ দিলে। তেওঁ এটা গম পাই গ'ল যে এইটো এটা ভাল সুযোগ পাইছোঁ, ময়ো অসমত কিবা এটা কৰোঁ, তেওঁ ভাবিলে। আৰু তেখেতে কি কৰিলে, ইংৰাজ চৰকাৰক 2খন আৰ্জি পেছ কৰি অসমৰ শাসনভাৰ এজন আহোম ৰাজকোঁৱৰৰ হাতত গতাই দিবলৈ অনুৰোধ কৰিছিলে। তোমালোকে মনত ৰাখিবা, প্ৰথমতে মই তোমালোকক কৈছোঁৱেই তেওঁ ব্ৰিটিছৰ অধীনত নিজেও কাম কৰিছিলে। আৰু এইটো কথা নহয় যে প্ৰথমেই তেওঁ বোলে একদম বোলে বিদ্ৰোহ কৰি বোলে মাৰি কাটিছে, সেইটো নহয়। প্ৰথমতে তেওঁ কি কৰিলে, ব্ৰিটিছ চৰকাৰক 2খন মানে এপ্লিকেশ্যন বুলি যে কয়, তেওঁ মানে 2খন মানে এনেকুৱা মানে আৰ্জি 2খন দিলে, দি তেওঁ ব্ৰিটিছ চৰকাৰক অনুৰোধ কৰিলে যে মানে আমাৰ অসমৰ যি শাসনভাৰ মানে এজন আহোম ৰাজকোঁৱৰৰ হাতত দি দিয়ক বুলি তেওঁ অনুৰোধ কৰিছিলে। যদিও মানে ব্ৰিটিছ চৰকাৰে একো কাণ নিদিলে, কেলৈ দিম বুলিব। আমি ইমান কষ্ট কৰি তেওঁলোকৰ কথা মানে তেওঁলোকে ভাবিছে মানে ইমান মানে মানক খেদাই মেলি আমি অসমখন এতিয়া মানে নিজৰ হাতলৈ আনিছোঁ, আৰু তোমালোকে ক'লেই আমি এতিয়া আহোম ৰাজকোঁৱৰ এজনক অসমৰ শাসনভাৰ গতাই দিম, কাৰণ তেতিয়া তেওঁলোকৰ লাভ নহ'ব ন, ব্ৰিটিছসকলতো তেওঁলোকতো কম নাছিলে, হয়নে? তেওঁলোকে সেইকাৰণে মণিৰাম দেৱানৰ কথা নুশুনিলে। কিন্তু পুনৰ মানে কি কৰিলে, মণিৰাম দেৱানে আকৌ এবাৰ চেষ্টা কৰিছে। সেই চেষ্টা হিচাপে তেওঁ বংগদেশৰ গৱৰ্ণৰ তেখেতক মানে লগ কৰিবলৈ গ'ল। তেওঁ ভাবিলে যে অসমত তেওঁ ইমান আৰ্জি মানে পেছ কৰিছে, এইজন মানে কি বুলি কয়, কলিকতা উচ্চ ন্যায়ালয়ৰ আমাৰ মানে মুখ্য যিজন ন্যায়াধীশ আছিলে, তেওঁ আছিলে মফত মিলছ। তেওঁক মানে আৰ্জি পেছ কৰিছিলে, তেওঁ আৰ্জি পেছ কৰি একো লাভ নহ'ল। গতিকে মণিৰাম দেৱান তেওঁতো মানে এজন জনা শুনা ব্যক্তি আছিলে, এজন শিক্ষিত ব্যক্তি আছিলে। গতিকে তেওঁ কি কৰিলে, সেয়ালৈ যাম বুলি ভাবিলে। মানে মই চিধা মানে গৱৰ্ণৰ, বংগদেশৰ তেতিয়া গৱৰ্ণৰ জেনেৰেল তেওঁ মানে আছিলে, গতিকে তেওঁকে লগ কৰোঁ বুলি ক'লে। কিন্তু মানে তেওঁক সাক্ষাৎ কৰাৰ আকৌ তেওঁ গ'লহে লগ কৰিবলৈ, কিন্তু একো সুবিধাই নাপালে। কেইবাদিনো ৰখিলে, কিন্তু তেওঁ একো সুবিধা নাপালে। খং উঠিছে তেতিয়া তেওঁ। গতিকে তেতিয়া কি হ'ল, তেওঁ এটা কথা কিন্তু দেখিলে। তেতিয়া কি হ'ল, মিৰাটত ভাৰতীয় সৈন্যই চিপাহী বিদ্ৰোহ ঘোষণা কৰিছিলে। তেতিয়া দিল্লীৰ মিৰাটত মানে কি হ'ল, ভাৰতৰ যিবিলাক মানে ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্য, তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে। গতিকে মণিৰাম দেৱান তাত আছিলে, গতিকে তেওঁ চাই আছে। তেওঁ মানে কি বুলি কয়, কলিকতাত আছিলে। কলিকতাত থাকি মানে তেওঁ চব লক্ষ্য কৰি আছে। আৰু তেতিয়া মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিলে, সেইটো কৈছোঁ মই তোমালোকক। তেওঁ মানে তাত মানে থাকি লৈছিলে। আৰু লগে লগে তেওঁ অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন মানে উফৰোৱাৰ সপোন দেখিছিলে। গতিকে তেওঁ ভাবিলে যে মানে মিৰাটত, দিল্লীততো মানে এনেকৈ ভাৰতীয় সৈন্যই মানে বিদ্ৰোহ ঘোষণা কৰি ব্ৰিটিছক দেখোন একদম মানে ভাল মানে বিহু দেখুৱাইছে। গতিকে তেওঁ ভাবিলে যে মই তেতিয়াহ'লে এটা কাম কৰোঁ, অসমতো তেতিয়া ব্ৰিটিছ আছিলে, গতিকে ব্ৰিটিছ সৈন্যবাহিনীত মানে যিবিলাক ভাৰতীয় সৈন্য আছিলে, গতিকে তেওঁ ভাবিলে যে সেই সৈন্যবাহিনীখিনিৰ লগত, মানুহখিনিৰ লগত ভাৰতীয় যিখিনি সৈন্য আছিলে, তেওঁলোকৰ সহায় সহযোগত মানে বিদ্ৰোহ কৰি মানে অসমৰ পৰা ব্ৰিটিছক খেদাম বুলি ভাবিলে। গম পালা, সেই সপোনটো তেওঁ দেখিছিলে। গতিকে তেওঁ কি কৰিলে, কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দপ্ৰেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিলে। গতিকে তেওঁ মানে ভাবিলে যে এনেকৈ বিদ্ৰোহ কৰিম। আৰু গতিকে তেওঁ কি কৰিলে, কলিকতাতো তেওঁ কেইবাজন মানুহে সহায় কৰিছিলে। এজন বাঙালী মানুহ, এজন মানে আছিলে, তেওঁ আছিলে মধু মল্লিক, গম পাইছেনে? গতিকে তেওঁ কি কৰিলে, কলিকতাৰ পৰা তেওঁ ঠিক কৰিলে যে মই এনেকৈ কি কৰিম, মানে বিদ্ৰোহ কৰিম। আৰু কলিকতাৰ পৰা তেওঁ মানে গোপন মানে কেইখনমান চিঠি পত্ৰ ধুনীয়াকৈ লিখি মেলি যোৰহাটত মানে কণ্ঠপ্ৰেশ্বৰ সিংহ আছিলে, তেওঁলৈ পঠিয়ালে। আৰু তেওঁ কেইজনমান বিশ্বাসী মানুহ আছিলে, তেওঁলোকৰ মানে চিঠিয়ে তেওঁ লিখি পঠিয়াই দিছে কেনেকৈ কি কৰিব লাগিব। তেতিয়াতো ইমান সহজ নহয়, কলিকতাৰ পৰা বোলে অসমলৈ আহিবলৈতো মানে তেনেকুৱা ব্যৱস্থা নাই। গতিকে বৰ মানে ধৰা সঘনাই অহা যোৱা কৰিব নোৱাৰে। গতিকে তেওঁ কি কৰিলে, মানুহ পঠিয়ালে, মানুহত মানে এনেকৈ কাগজ পত্ৰ লিখি মানে চিঠি পত্ৰ দি পঠিয়াই দিলে। তাৰপিছত কি হ'ল, দুৰ্ভাগ্যক্ৰমে গোপন ষড়যন্ত্ৰৰ কথা উল্লেখ থকা সকলো পত্ৰ শিৱসাগৰ জিলাৰ বিষয়া কেপ্টেইন হলৰয়ডে ধৰা পেলায়। কিন্তু বৰ দুখৰ কথা, তেওঁ যে গোটেই মানে বিদ্ৰোহটো তেওঁ মানে গোটেই আঁচনি কৰিলে, কেনেকৈ কি কৰিব, কেনেকৈ কি নকৰিব, মানে তেওঁ কলিকতাৰ পৰা মানে কি কৰে, চব আদান প্ৰদান কৰি থাকে। আৰু এনেকৈ মানে আদান প্ৰদান কৰা পত্ৰখিনি কোনে পালেগৈ বুলি কৈছে, তেতিয়া শিৱসাগৰ জিলাৰ মানে যিজন বিষয়া আছিলে কেপ্টেইন হলৰয়, তেওঁ ধৰা পেলায়। এটা কথা মনত ৰাখিবা, আকৌ হলৰয়ডে মানে গম নাপাইছিলে, তেওঁ কেনেকৈ জানিব মণিৰাম দেৱানে কি পত্ৰ আনিছে। সেই কথাখিনিও কিন্তু কোনে লগাইছিলে, আমাৰ অসমীয়া এজন মানে হাবিলদাৰে, তেওঁৱে মানে কি কৰিলে, মানে তেওঁ কাম কৰিছিলে।
হেৰি কি বুলি কয় মানে অসমৰ ব্ৰিটিছ সৈন্য বাহিনী আছিলে তেওঁ মানে মনে মনে লগাই দিলে আৰু ব্ৰিটিছ মানে যিজন বিষয়া কেপ্টেইন মানে হলৰডে গম পাই তেওঁ কি কৰিলে গোটেই পত্ৰকেইখন ধৰা পেলালে পেলোৱা মানে কি পত্ৰকেইখন পঢ়াৰ লগে লগে তেওঁ গোটেই কথা গম পাই গ'ল যে কেনেকৈ মণিৰাম দেৱানে কি কৰিছে কেনেকৈ বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছে গোটেই কথা গম পাই গ'ল আৰু লগে লগে কি হ'ল মণিৰাম দেৱান আৰু তেখেতৰ যিসকল মানে সহযোগী তেওঁক যিসকলে সহায় কৰিব চবকে গ্ৰেপ্তাৰ কৰিলে কেপ্টেইন হলৰডে আৰু ইংৰাজ চৰকাৰে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক দোষী সাব্যস্ত কৰি 1858 চনৰ 26 ফেব্ৰুৱাৰী যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়ে তাৰপিছত কি হ'ল সেইটো কৈছোঁ যে তাৰপাছত মানে কেপ্টেইন হলৰডে গোটেই পত্ৰকেইখন মানে যেতিয়া তেওঁ গম পালে ধৰা পেলালে পঢ়িলে শুনিলে তেওঁতো গম পাই গ'ল মণিৰাম দেৱান কেনেকুৱা মানুহ তাৰপাছত এইজন মানুহে যে মানে তেওঁ যদি থাকিবলৈ হয় যে এদিন ব্ৰিটিছ চৰকাৰৰ মানে মহা বিপদৰ সন্মুখীন হ'ব গম পাই গ'ল কাৰণ কেলৈ এজন মানে তেখেতে অসমক ভাল পাইছিলে মণিৰাম দেৱানে প্ৰথমতে তেওঁ ব্ৰিটিছৰ তলত কাম কৰিছিলে সেইটো বেলেগ কথা তাৰমানে এইটো নহয় যে তেওঁ অসমক বেয়া পাইছিলে কিন্তু লাহে লাহে তেওঁ কি কৰিলে মানে গোটেই কথাখিনি গম পাই তেওঁ মানে অসমৰ পৰা ব্ৰিটিছক খেদোৱাৰ কাৰণে তেওঁ ব্যৱস্থাও লৈছিলে হয়নে কিন্তু আমাৰ মানুহে কয় নহয় অসমীয়া ভাষাত দেখিছে নাই মঙহেই মঙহৰ শত্ৰু তাৰমানে অসমীয়া মানুহে আকৌ অসমীয়া মানুহজনক আমাৰ সকলোৰে কাৰণে ভালৰ চিন্তা কৰা মণিৰাম দেৱানৰ কথা লগাই দিলে ধৰা পৰিলে লগে লগে কি কৰিলে ব্ৰিটিছ চৰকাৰে যিমান সহায় কৰা মানুহ আছিলে তেওঁ সহযোগী আছিলে চব সকলোকে ধৰি কিন্তু তেওঁ গম পাই গ'ল কেপ্টেইন হলৰড চাহাবে গম পালে যে কোন বেছি মানে দুখী কাৰ মানে প্ৰভাৱ আটাইতকৈ বেছি গম পালে যে মণিৰাম দেৱান আৰু তেওঁ আটাইতকৈ মানে যিজন বিশ্বাসী মানে সহযোগী আছিলে পিয়লি বৰুৱা দুয়োজনকে ধৰি তেওঁলোক দুয়োজনকে কিছুদিন বিচাৰ কৰিলে বিচাৰ কৰাৰ পাছত তেওঁলোক দুয়োজনকে যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়ে এতিয়া তাৰপাছত কি হ'ল চোৱা তেওঁকতো ফাঁচি দিলে কথা শেষ কিন্তু সেইটো কথা নহয় কিন্তু এই ব্যক্তিজনৰ প্ৰভাৱ আছে কি কৰিলে মণিৰাম দেৱানে চোৱা ইয়াৰ লগে লগে আমি গম পালোঁ যে এজন দেশপ্ৰেমী উদ্যোগী সাহসী দেশ হিতৈষী মানে কি দেশৰ কাৰণে ভালৰ কাৰণে চিন্তা কৰা এজন মহান ব্যক্তিৰ অৱসান ঘটিলে কাৰণ তেওঁক ফাঁচি দিলে খতম খেল কিন্তু তেওঁৰ যিখিনি অৱদান তেওঁ আমাক যিখিনি প্ৰেৰণা দি থৈ গ'ল সেইখিনি বৰ ডাঙৰ বস্তু চোৱা আনহাতে মণিৰাম দেৱানৰ বিদ্ৰোহে যদিও সফলতা লাভ কৰিব নোৱাৰিলে তথাপি তেখেতৰ আদৰ্শ কৰ্মস্পৃহা আৰু দেশ মাতৃৰ সেৱা তথা সুৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা মানসিকতাৰ কাৰণে তেখেত যুগে যুগে অসমীয়া ৰাইজৰ মাজত জীৱিত হৈ থাকিব এইটো কথা ঠিকেই যে তেওঁ মৃত্যু হৈ গ'ল কিন্তু তেওঁ যি আদৰ্শ দেখুৱাই থৈ গ'ল তেওঁ যে কেনেকৈ অকলে গৈ তেওঁ চোৱা তোমালোকে কেনেকৈ বংগদেশৰ গভৰ্ণৰ জেনেৰেলক লগ কৰিছিলে তেওঁ অসমত থকা মানে অসমলৈ যেতিয়া মানে কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মুফাত মিলছ আহিছিলে তেওঁকো কেনেকৈ মানে তেওঁ আৰ্জি পেছ কৰিছিলে তেওঁ বহুতখিনি কাম অকলে কৰিছিলে গম পাইছেনে তাৰপাছত তেওঁ কলিকতাত গৈ তেওঁ গোটেইখিনি দেখি মেলি কেনেকৈ অসমীয়া মানুহৰ অসমত মানে তেওঁ বিদ্ৰোহ মানে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিলে এই কথাখিনিয়ে আমাক কি কৰে যে আমাৰ পিছৰ যিখিনি আমাৰ বিদ্ৰোহ হৈছিলে অসমত যিবিলাক বিদ্ৰোহ হৈছিলে কৃষক বিদ্ৰোহ বা অসমীয়া ৰাইজে কেনেকৈ অসমৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিলে এই মানুহখিনিক তেওঁৰ দ্বাৰা কি হৈছিলে বহুত অনুপ্ৰাণিত হৈছিলে সেইটোৱে কৈছে যে তেওঁ নিজৰ জীৱনটোৰ কথা মানে তেওঁ ভবা নাছিলে তেওঁ জানিছিলে যে তেওঁ যদি এইখিনি কাম কৰে তেওঁ হয়তো ধৰাও পৰিব পাৰে ধৰা পৰিলেতো তেওঁ ব্ৰিটিছে এৰিব জানো নেৰে নহয় গতিকে তেওঁ নিজৰ জীৱনকো মানে তুচ্ছ জ্ঞান কৰি মানে বৰ গুৰুত্ব নিদি তেওঁ নিজৰ দেশৰ কাৰণে নিজৰ জাতিৰ কাৰণে তেওঁ যিখিনি কাম কৰিলে তাৰ কাৰণে তেওঁ সদায় অসমীয়া মানুহৰ মাজত জীৱিত হৈ থাকিব হয়নে তাৰপিছত আহিলে ৩ নম্বৰটো কি কাৰণত অসমত 1857-58 চনত বিদ্ৰোহ যিটো হৈছিলে ব্যৰ্থ হৈছিলে আলোচনা কৰা বুলি কৈছে এতিয়া চোৱা 1857 চনত মানে ভাৰতৰ ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই কি কৰিছিলে বিদ্ৰোহ ঘোষণা কৰি প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিলে ইয়াৰ আগতেও মানে ধৰা ব্ৰিটিছৰ বিৰুদ্ধে মানে বিদ্ৰোহ ঘোষণা হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে মানে তেনেকুৱাকৈ নহয় দেই একগোট হৈ পিনে এই পলাচীৰ যুদ্ধ হৈছিলে কিন্তু এই যে 1857 চনৰ যি চিপাহী বিদ্ৰোহ এইটো কিন্তু এই বিদ্ৰোহটো হোৱাৰ লগে লগে কিন্তু ব্ৰিটিছ চৰকাৰে এটা মানে ভাল ভয় এটা খালে গম পালেনে তেওঁলোকৰ কিন্তু একদম মানে জিঅ' কপি গৈছিলেগৈ তেওঁলোকে গম পাই গৈছিলে যে ভাৰতবৰ্ষক মানে নিজৰ অধীনত ৰাখিবলৈ তেওঁলোক কিমান সতৰ্ক হ'ব লাগিব কিমান শক্তিশালী হ'ব লাগিব সেই কথাটো কিন্তু তেওঁলোকে গম পাই গৈছিলে সেইটো কৈছে যে প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিলে অসমতো মণিৰাম দেৱান আৰু তেখেতৰ সহযোগীসকলে ৰাজনৈতিক তথা সাংগঠনিক প্ৰচেষ্টাৰ পিছতো বিভিন্ন কাৰণত অসমত চিপাহী বিদ্ৰোহে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে অসমতো ভাৰততো আমি গম পালোঁ ভেটি কঁপাই তুলিছিলে অসমতো মণিৰাম দেৱান আৰু তেখেতৰ যিবিলাক সহযোগী আছিলে যিসকলে তেওঁলোকক সহায় কৰিছিলে
তেওঁলোকে ৰাজনৈতিক আৰু সাংগঠনিক প্ৰচেষ্টা মানে গোট খাই তেওঁলোকে ৰাজনৈতিকভাৱে হওক বা তেওঁলোকে এটা সংগঠন হিচাপে তেওঁলোকে গোট খাই লৈছিলে, মানে মানুহখিনি গোট খাই লৈছিলে, গম পালানে? গোট খাই তেওঁলোকে চিঠি পত্ৰই হওক যেনেকৈ নহওক তেওঁলোকে কিন্তু গোট খাই তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে মানে তেওঁলোকে যুঁজ দিবলৈ চেষ্টা কৰিছিলে, যেনেকৈ নহওক তেওঁলোকে সৰুকৈ হ'লেও মানে তেওঁলোকে চেষ্টা কৰিছিলে। কিন্তু এই চেষ্টাটোত মানে যে বিফল হৈছিলে, কেলৈ বিফল হৈছিলে গম পাইছেনে? ইয়াৰ কাৰণ আছে, ইয়াৰ কাৰণবিলাকৰ বিষয়ে তোমালোকক মই ইয়াত কম। এতিয়া চোৱা, এতিয়া কৈছে যে অসমত চিপাহী বিদ্ৰোহে কিন্তু বিশেষ মানে প্ৰভাৱ বিস্তাৰ কৰিব, ভাৰতত যিমান প্ৰভাৱ বিস্তাৰ কৰিলে অসমত নোৱাৰিলে, কেলৈ? তলত ইয়াৰ কাৰণসমূহৰ বিষয়ে তোমালোকক চমুকৈ আলোচনা কৰা হৈছে বুলি কৈছোঁ। এতিয়া 1 নম্বৰটো চোৱা, প্ৰথম কাৰণ হিচাপে উল্লেখ কৰিব পাৰি যে অসমত বিদ্ৰোহীসকলৰ সংখ্যা তেনেই তাকৰীয়া আছিলে। অসমত যিসকল বিদ্ৰোহী আছিলে তেওঁলোকৰ সংখ্যাটো বহুত কম আছিলে। মণিৰাম দেৱান আছিলে, তেখেতৰ সহযোগীসকল আছিলে, আৰু তাকো তেওঁ আছিলে গৈ ক'ত? কলিকতা। তাৰ পৰা তেওঁ বিদ্ৰোহ পৰিচালিত কৰিছিলে। ভাবি চোৱা, এতিয়াৰ কলিকতা বেছি দূৰ নহয়, তেতিয়াৰ কলিকতা তোমালোকে ভাবি চোৱাচোন, মানে অহা যোৱাৰ ব্যৱস্থা নাই, গতিকে কিমান কষ্টত গৈছিলে। গতিকে ইমান কষ্টত যে তেওঁ কলিকতাৰ পৰা যে বিদ্ৰোহ মানে পৰিচালনা কৰিছিলে, সেইটোৱে বহুত ডাঙৰ কথা। সেইটোৱে কৈছে যে অসমত যিসকল বিদ্ৰোহী আছিলে তেওঁলোকৰ সংখ্যা বহুত কম আছিলে। ক'ত আছিলে চোৱা, নগাঁও, কামৰূপ, মানে বিশেষকৈ শিৱসাগৰ মানে অঞ্চলত আছিলে। মৰাণ মানে এইটো কৈছে যে নগাঁও, কামৰূপ আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ ঠাইসমূহত মানে কি আছিলে, ৰাইজৰ পৰা বিশেষ সমাদৰ পোৱা নাছিলে। বিশেষকৈ মানে শিৱসাগৰ, যোৰহাট আৰু শিৱসাগৰতে মানে তেওঁৰ যিসকল সমৰ্থক আছিলে, যিসকলে মানে এই বিদ্ৰোহত মানে আগভাগ লৈছিলে, অকল শিৱসাগৰ আৰু যোৰহাটতহে আছিলে, গম পাইছে নাই? মৰাণ নহয়, শিৱসাগৰ আৰু যোৰহাটত আছিলে। গতিকে ইমান ডাঙৰ বিদ্ৰোহ এটা যদি কৰিবলৈ গোটেই অসমৰ মানুহৰ মানে সমৰ্থন লাগিব, অকল শিৱসাগৰ আৰু যোৰহাটৰ মানুহখিনিয়ে নোৱাৰে, তাকো গোটেইখিনিও নহয়, কেইজনমান। গতিকে অসমৰ আন আন ঠাই, গুৱাহাটী, কামৰূপ, এইবিলাক ঠাইৰ মানে ৰাইজৰ পৰা তেওঁ বিশেষ সমৰ্থন লাভ কৰা নাছিলে, গম পাইছে নাই? গোটেই মানুহখিনি সংগঠিত মানে গোট খোৱা নাছিলে। তাৰপিছত চোৱা, 2 নম্বৰ কাৰণটো কৈছে যে দ্বিতীয় কাৰণ হিচাপে উল্লেখ কৰিব পাৰি যে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান আছিলে। বিদ্ৰোহৰ নেতাসকলৰ সময় মানে কোনটো সময়ত কেনেকৈ কাম কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব, সেইখিনি বিষয়ে যিসকলে মানে এই বিদ্ৰোহটো কৰিছিলে তেওঁলোকৰ সেইখিনি মানে সেই সন্দৰ্ভত তেওঁলোকৰ বিশেষ জ্ঞান আছিলে, আৰু সেইকাৰণে তেওঁলোকে সকলো প্ৰস্তুতি কৰিছিলে। এইটো নহয় যে তেওঁলোকে প্ৰস্তুতি কৰা নাছিলে, চিঠি পত্ৰ বোলে আদান প্ৰদান কৰিছিলে, সেইটো নহয়, তেওঁলোকে গোটেই কামখিনি কৰিছিলে, কিন্তু মানে সময়ত কৰিব লাগিব, সময়ৰ কাম সময়ত কৰিব লাগিব। সেই কামটো তেওঁলোকে সময়ত কৰিব নোৱাৰাৰ কাৰণে কি হ'ল, যথাসময়ত কিন্তু তেওঁলোকে কাৰ্যকৰী কামত মানে কামটো পূৰা কৰিব পৰা নাছিলে, আৰু যাৰ ফলত কি কৰিছিলে, ইংৰাজ চৰকাৰে বিদ্ৰোহ দমন কৰিবৰ কাৰণে যাৱতীয় প্ৰস্তুতি চলাবলৈ যথেষ্ট সময় পাইছিলে। তেওঁলোকে মানে মণিৰাম দেৱান আৰু তেওঁলোকৰ সহযোগীসকলে পূৰা কামটোত আৰম্ভ কৰি দিলে। তেওঁলোকে মানে পূৰা আঁচনি মানে প্ৰস্তুত কৰিলে, নিজেও সাজু হ'ল, কিন্তু সময়ত তেওঁলোকে কৰিব নোৱাৰিলে। তাৰ ফলত কি হ'ল, লাভ কাৰ হ'ল? ব্ৰিটিছ চৰকাৰৰ লাভ হ'ল। সিহঁতে ধুমাধুম মনে কি কৰিলে, মানে এই পত্ৰকেইখন ধৰা পেলাই মেলি তেওঁলোকে কি কৰিলে, ধুমাধুম মানে মনে কাম আৰম্ভ কৰিয়ে দিলে। কেনেকৈ মানে তেওঁলোকক ধৰিব লাগিব, মণিৰাম দেৱানক ধৰিব লাগিব, পিয়লি বৰুৱাক ধৰিব লাগিব, কি কৰিব লাগিব, আৰু তেওঁলোকে মানে ধুমাধুম মানে নিজকে শক্তিশালী কৰি তুলিলে। বুজি পাইছে নাই কথাটো? এইটো কৈছে যে ব্ৰিটিছ চৰকাৰে বিদ্ৰোহ দমন কৰিবৰ কাৰণে যাৱতীয় মানে কি দৰকাৰী যিখিনি প্ৰস্তুতি, কেনেকৈ মানে তেওঁলোকে বিদ্ৰোহটো দমন কৰিব, তাৰ কাৰণে তেওঁলোকে কিন্তু বহুত সময় লাভ কৰিলে। তাৰপিছত আহিলে 3 নম্বৰটো, তৃতীয়তে বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱানে বিদ্ৰোহৰ সকলো কাম কাজ অসমৰ পৰা বহু যোজন সুদূৰ কলিকতাৰ পৰা পৰিচালনা কৰিছিলে। আমাৰ বিদ্ৰোহটো এই যিটো অসমত মানে চিপাহী বিদ্ৰোহ বেলেগে কৰা নাছিলে, মণিৰাম দেৱানৰ নেতৃত্বতে হৈছিলে, মনত ৰাখিবা। গতিকে তেওঁ যে এই বিদ্ৰোহটোৰ মুখ্য সংগঠক আছিলে, গতিকে তেওঁ কিন্তু অসমত নাছিলে, তেওঁ আছিলে কলিকতাত। ইমান দূৰৰ পৰা, অসমৰ পৰা 1000 কিলোমিটাৰ দূৰত, মানে ইমান দূৰৰ পৰা মানে কলিকতাৰ পৰা পৰিচালনা কৰিবলগীয়া হৈছিলে, আৰু ইমান দূৰৰ পৰা তাকো যাতায়াতৰ ব্যৱস্থা তেতিয়া বৰ দুখ লগা আছিলে। গতিকে চিঠি পত্ৰৰ যোগেদি, তেতিয়াতো টেলিফোন নাছিলে, গতিকে চিঠি পত্ৰৰ যোগেদিহে তেওঁলোকে হওক বা মানে আদেশ পঠিয়াই বিদ্ৰোহ এটা মানে সুচাৰুৰূপে ইমান দূৰৰ পৰা পৰিচালনা কৰাটো একেবাৰে মানে বাস্তৱসন্মত নাছিলে। তাৰপিছত তোমালোকে চোৱা 4 নম্বৰটো, মণিৰাম দেৱান তথা তেখেতৰ যিসকল সহযোগী আছিলে তেওঁলোকৰ মাজত কি নাছিলে, প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ কোনো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা নাছিলে। তাৰমানে মণিৰাম দেৱানেই হওক বা তেখেতৰ যিসকল সহযোগী আছিলে, তেওঁক যিসকলে সহায় কৰিছিলে, তেওঁলোকে কিন্তু কি কৰা নাছিলে, সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহ লাগিব। বিদ্ৰোহ যেতিয়া ঘোষণা কৰিব, বিদ্ৰোহ যেতিয়া এটা কৰিব, তেতিয়া কি কৰিব লাগিব, এজন দুজন মানুহে বিদ্ৰোহ কৰি একো ফলাফল লাভ কৰিব নোৱাৰে। বিদ্ৰোহ এটা কৰিবলৈ হ'লে সমাজৰ একেবাৰে তলৰ পৰা ওপৰলৈকে সকলো মানুহৰ সহায় সহযোগ লাগিব। কিন্তু মণিৰাম দেৱান বা তেওঁৰ সহযোগীসকলে কি কৰিছিলে, সমাজৰ প্ৰতিটো শ্ৰেণী, কৃষক লাগিব, ডাঙৰীয়া লাগিব, মানে যিসকল মানে সাধাৰণ শ্ৰেণীৰ মানুহ আছে চব লাগিব। গতিকে এই সকলো মানুহকে তেওঁলোকে বিদ্ৰোহটো যে জড়িত কৰাৰ ক্ষেত্ৰত তেওঁলোকে একো মানে কাম কৰা নাছিলে, আৰু
এটা মানে বিদ্ৰোহ জাগৰণ তেতিয়াহে মানে সেইটো কৈছোঁ যে সফল হ'ব পাৰিব যেতিয়া সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহে বিদ্ৰোহত আকণ্ঠ সহায় সহযোগ আগবঢ়ায়। আকণ্ঠ মানে কি একদম নিজে মানে প্ৰাণ ভৰি নিজে মানে দেহে কেহে লাগিব তেতিয়াহে বা অংশগ্ৰহণ কৰিব তেতিয়াহে এটা বিদ্ৰোহ সফল হ'ব পাৰিব। এতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন কি কাৰণে সফল হ'ল তাকো অহিংসাৰে, কাৰণ কেলৈ ভাৰতৰ একেবাৰে মানে একদম মানে একেবাৰে সৰু সৰু ল'ৰাৰ পৰা বৃদ্ধ আলৰ বৃদ্ধ বুঢ়া মানে বুঢ়ী মানুহৰলৈকে প্ৰত্যেক মানুহেই কি কৰিছিলে ভাৰতৰ স্বাধীনতা আন্দোলনত এনেকুৱাকৈ ওলাই গৈছিলে যে ব্ৰিটিছে ভাৰত এৰি যাবলৈ তৎ নাপাইছিলে। গম পাইছে নাই? বন্দুক বাৰুদেৰে আমাৰ ভাৰতত এইটো এটা বৰ ডাঙৰ কথা যে পৃথিৱীত ইমানবিলাক আন্দোলন হৈছে কিন্তু ভাৰতত যি আন্দোলন হৈছে এই আন্দোলনটো এটা আন্দোলন যিটো অহিংসভাৱে হৈছিলে আৰু এই অহিংসভাৱে যুঁজিয়েই ভাৰতে কি কৰিছিলে ব্ৰিটিছক ভাৰত এৰি যাবলৈ বাধ্য কৰিছিলে। বৰ ডাঙৰ কথা দেই। এতিয়া চোৱা 5 নম্বৰটো আছে যে পঞ্চম কাৰণ হিচাপে আমি উল্লেখ কৰিব পাৰোঁ যে অসমত বিদ্ৰোহীসকলে বিদ্ৰোহৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিলে। মানে গোপনে যে তেওঁলোকে বিদ্ৰোহ কৰিছিলে সেই যে মানে কাম কাজবিলাক কৰিছিলে এই গোপনীয়তাটো তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ মানে অকণমান ক'ৰবাত মানে ভুল হৈছিলে, যাৰ ফলত তেওঁলোকৰ মানে এই গোটেই কামখিনি আঁচনিখন বেলেগে গম পাইছিলে। ব্ৰিটিছৰে আমাৰ অসমীয়া মানুহ যিজন মানে এজন আছিলে তেওঁ মানে কি বুলি কয় নামটো কিন্তু পাহৰি গ'লে তোমালোকক ক'ম দেই। তেওঁ কি হ'ল মনে মনে গৈ শল্যদেৱক লগাই দিলে। গতিকে মানে গোপন মানে মনে মনে যে কেইজনমান মানে কেনেকৈ কামটো কৰিবলৈ আগবাঢ়িব লাগে তেওঁলোকে সেই কামটো কৰাত কিন্তু ব্যৰ্থ হৈছিলে। আৰু গোপনীয়তা ব্যৰ্থ হোৱাৰ কাৰণে বেলেগে গম পালে, বেলেগে গম পোৱাৰ কাৰণে ব্ৰিটিছে গম পালে, যাৰ ফলস্বৰূপে কি কৰিলে বিদ্ৰোহে মানে কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ পোৱাৰ আগতেই বিদ্ৰোহৰ সমগ্ৰ পৰিকল্পনাটোৰ বিষয়ে ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিলে আৰু ব্ৰিটিছ চৰকাৰে অনায়াসে বিদ্ৰোহ নিৰ্মূল কৰাত সফল হৈছিলে। তাৰমানে আমাৰ গোপনীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ অসমীয়া মানুহখিনি ব্যৰ্থ হৈছিলে, যাৰ ফলত গোটেই বিদ্ৰোহৰ গোটেই পৰিকল্পনাটোৰ বিষয়ে কি হ'ল আমাৰ ব্ৰিটিছ চৰকাৰে গম পাই তেওঁলোকে বিদ্ৰোহটো নিৰ্মূল কৰিলেই নিৰ্মূল কৰাৰ লগতে তেওঁলোকে আৰু বেছি শক্তিশালী হৈ আমাৰ মানে অসমত যাতে বিদ্ৰোহ গঢ় লৈ উঠিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিলে। হ'লে সেইটো কৈছে যে ব্ৰিটিছ চৰকাৰে মানে সমগ্ৰ পৰিকল্পনাটোৰ বিষয়ে তেওঁলোকে গমটো পালে আৰু তেওঁলোকে অনায়াসে মানে একো কষ্ট নকৰাকৈ, কাৰণ কেলৈ গোটেই পৰিকল্পনাটোৱে গম পাই গ'ল। গতিকে এতিয়া পৰিকল্পনা গম পোৱাৰ পাছত আৰু কি দৰকাৰ, কি চিন্তা আছে? গতিকে তেওঁলোকে গোটেই ধৰি মেলি ফাঁচি দিলে, বাকী জেলত থ'লে, হয়নে? গতিকে তেওঁলোকে অনায়াসে বিদ্ৰোহ দমন কৰাত সফল হৈছিলে। 4 নম্বৰটো চোৱা অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব বিচাৰ কৰা। এতিয়া 1857 চনৰ অসমত যি বিদ্ৰোহ হৈছিলে এই বিদ্ৰোহটোৰ কি গুৰুত্ব আছে? বিদ্ৰোহটোৰ কিবা গুৰুত্ব আছেনে? মানে সেইটো কথা কৈছে মণিৰাম দেৱানৰ অধীনতেই হওক যিটো বিদ্ৰোহ হৈছিলে কি গুৰুত্ব আছে সেইটো চোৱা। যদিও 1857 চনৰ মানে যিটো মানে বিদ্ৰোহে সফলতা লাভ কৰা নাছিলে, যদিও এই বিদ্ৰোহটোৰ কিন্তু অসমত যথেষ্ট গুৰুত্ব আছে। যদিও 1857 চনত মানে মণিৰাম দেৱানৰ নেতৃত্বত গঢ় লৈ উঠা বিদ্ৰোহে ব্ৰিটিছ বিদ্ৰোহটো ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিলে, কিন্তু আমাৰ এই বিদ্ৰোহটোৰ কিন্তু বহুত গুৰুত্ব আছে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঘটনাৰ লগত অসম জড়িত হৈছিল। তাৰমানে কেলৈ চোৱা আমাৰ মানে ইতিমধ্যে ভাৰতৰ লগত আমাৰ ইমান সম্পৰ্ক ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ লগত আমাৰ মানে সম্পৰ্ক নাছিলে। গম পাইছে নাই? আগতে অসমৰ ভাগে আছিলে, অসমত ৰাজ্য যেনেকৈ মানে আহোমবিলাকে শাসন কৰিছিলে, ভাৰতৰ অন্যান্য ঠাইত বেলেগে শাসন কৰিছিলে। কিন্তু প্ৰথমবাৰৰ কাৰণে যে ভাৰতবৰ্ষত যেতিয়া মানে বিভিন্ন ঠাইত চিপাহী বিদ্ৰোহ হৈছিলে, প্ৰথমবাৰৰ কাৰণে সেই চিপাহী বিদ্ৰোহৰ প্ৰভাৱটো আমাৰ অসমত পৰিছিলে। অসমত মণিৰাম দেৱানৰ নেতৃত্বত কি হৈছিলে আমাৰ ইয়াতো মানে তেওঁলোকে বিদ্ৰোহ এটা মানে গঢ়ি তুলিবলৈ সক্ষম হৈছিলে। সেইটো কৈছে যে প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে সৰ্বভাৰতীয় ঘটনা, তাৰমানে কি চিপাহী বিদ্ৰোহ ভাৰতত হৈছিলে। গতিকে সেইটোৰ লগত লগ লাগি আমাৰ অসমতো কি হৈছিলে, অসমতো বিদ্ৰোহ হৈ সৰ্বভাৰতীয় ঘটনাটোৰ লগত অসম মানে জড়িত হৈ গৈছিলে। বুজি পালা? তাৰপিছত চোৱা দ্বিতীয়তে কি গুৰুত্ব আছে চোৱা। 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ প্ৰতিক্ৰিয়া। গতিকে 1861 চনৰ পৰা অসমত যি বিদ্ৰোহ মানে আমাৰ কৃষকসকলে যি বিদ্ৰোহ আৰম্ভ কৰিছিলে সেইটো কাৰ প্ৰতিক্ৰিয়া বুলি কৈছে? 1857 চনত যে মণিৰাম দেৱানে বিদ্ৰোহ কৰিছিলে তাৰে প্ৰতিক্ৰিয়া। কাৰণ 1861 চনত আমাৰ যিসকল কৃষক তেওঁলোকে দেখিলে যে মণিৰাম দেৱানে দেখোন অকলেই কেইজনমান সহযোগীৰ অধীনত তেওঁ কেনেকৈ ইমান মানে যি হওক নহওক বিদ্ৰোহ কৰি তেওঁ মৃত্যু আঁকোৱালি লৈছিলে। গতিকে বহুত ৰাইজ যেতিয়া লগ হৈ তেওঁলোকে কি কৰিলে, তেওঁলোকে ভাবিলে যে আমি দেখোন
ব্ৰিটিছৰ বিৰুদ্ধে তেতিয়াহ'লে আমি বিদ্ৰোহ ঘোষণা কৰিব পাৰোঁ, কাৰণ মণিৰাম দেৱান কেইজন মানুহ আছিলে, তেওঁলোকে কেইজনমান মানুহে দেখোন বিদ্ৰোহ কৰিছিলে। গতিকে আমি অসমত কিমান কৃষক ৰাইজ আছিলে, গতিকে এই কৃষক ৰাইজে বিভিন্ন ঠাইত অসমৰ বিভিন্ন অঞ্চলত কি হৈছিলে, যি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে, সেই তেওঁলোকে এই মণিৰাম দেৱানৰ পৰা তেওঁলোকে কি পাইছিলে, মানে তেওঁলোকে অনুপ্ৰাণিত হৈছিলে। সেইটো কাৰণে কৈছে 1857 চনৰ বিদ্ৰোহৰে প্ৰতিক্ৰিয়া বুলি কৈছে। 3 নম্বৰটো হৈছে যিদৰে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত 1857 চনৰ চিপাহী বিদ্ৰোহত হিন্দু আৰু মুছলমান মানে কি হৈছিলে, এক হৈ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে, ঠিক সেইদৰে অসমতো এই দুই সম্প্ৰদায় একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত মানে ইন্ধন যোগাইছিলে। তাৰমানে 1857 চনত ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত কি হৈছিলে, চিপাহী বিদ্ৰোহত হিন্দু আৰু মুছলিম দুয়োটা সম্প্ৰদায়, মানে অকল বোলে হিন্দুবিলাকে বোলে অকলে বোলে যুদ্ধ কৰিছিলে সেইটো নহয়, হিন্দু মুছলমান তেওঁলোক সকলোৱে লগ লাগি কি কৰিছিলে, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে। আৰু সেইটো কৈছে ঠিক সেইদৰে অসমতো এই দুই সম্প্ৰদায়ৰ মানুহ মানে তেওঁলোকে লগ লাগি কি কৰিছিলে, মানে আমাৰ মানে এই বিদ্ৰোহত অংশগ্ৰহণ কৰি তেওঁলোকে মানে মণিৰাম দেৱানৰ মানে দ্বাৰা গঠিত যি বিদ্ৰোহ, সেই বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবাদ মানে কি নিজৰ দেশত নিজৰ মানুহখিনি নিজৰ জাতিটোৰ ভাল পোৱাৰ যি ভাৱ, সেই ভাৱটো আৰু বেছি বিকশিত হোৱাত মানে অৱদান যোগাইছিলে। 1857 চনৰ বিদ্ৰোহৰ আৰু এটা উল্লেখযোগ্য ইতিবাচক দিশ হৈছে যে এই বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান আৰু তেখেতৰ সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মানে তেওঁলোকে জড়িত পৰিছিলে। তাৰমানে কি 1857 চনৰ বিদ্ৰোহৰ আৰু এটা ভাল ইতিবাচক মানে কি, এটা ভাল দিশ, নেতিবাচক মানে বেয়া দিশ। ইতিবাচক মানে ভাল দিশ হৈছে কি, যে এই বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামী সেইখিনি সময়ত মানে ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণে যিমানবিলাক আমাৰ সংগ্ৰামীয়ে মানে সংগ্ৰাম কৰিছিলে, তেওঁলোকৰ নিচিনাকৈ অসমতো মানে অসমৰ সংগ্ৰামীসকলো কাৰ নেতৃত্বত, মণিৰাম দেৱান আৰু তেখেতৰ সহযোগীসকলৰ কৰ্মৰ দ্বাৰা তেওঁলোকৰ সহযোগীসকলে যেনেকৈ কাম কৰি কি কৰিছিলে, অনুপ্ৰাণিত মানে কি অনুপ্ৰেৰণা যোগাইছিলে ভাৰতৰ, মানে তেনেকৈ আমাৰ কি হৈছিলে, আমাৰ অসমীয়া মানুহখিনিয়েও কি কৰিছিলে, ভাৰতৰ মানে অন্যান্য মানে সংগ্ৰামীসকলে যেনেকৈ মানে বিভিন্ন ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলে, অসমৰ মানুহখিনিয়ে মণিৰাম দেৱান আৰু তেখেতৰ সহযোগীসকলৰ যি কাম, তেওঁলোকে কেনেকৈ বিদ্ৰোহ কৰি তেওঁলোকে ফাঁচি কাঠত ওলমিবলৈ মানে তেওঁলোকে ভয় কৰা নাছিলে, কিমানে বাকীকেইজনকতো তেওঁলোককতো সোধাই এৰি দিয়া নাছিলে, তেওঁলোককতো জেল দিছিলে। গতিকে তেওঁলোকে সেইখিনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত বাকী পিছৰ চামে কি কৰিছিলে, জঁপিয়াই পৰিবলৈ মানে বহুত তেওঁলোকে অনুপ্ৰেৰণা পাইছিলে। তাৰপাছত চোৱা 5 নম্বৰটো আছে কি, ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্বৰ বিষয়ে এটি চমুটোকা লিখা। এতিয়া ফুলগুৰিৰ যি ধাবা হৈছিলে, সেই ধাবাৰ কি গুৰুত্ব আছে এই বিষয়ে তোমালোকক এতিয়া মই ক'ম। চোৱা, অসমৰ ইতিহাসত ফুলগুৰিৰ কৃষক ৰাইজৰ যি বিদ্ৰোহ তাক কি বুলি কোৱা হয়, ধাবা বুলি কোৱা হয় দেই। সেই বিদ্ৰোহক কি বুলি কৈছে, এক সুদূৰ প্ৰসাৰী মানে বহুত দূৰলৈকে তাৰ মানে প্ৰভাৱ পৰিছিলে দেখা যায়, আৰু সেইবাবে অসমৰ ইতিহাসত কি আছে, ফুলগুৰিৰ ধাবাৰ মানে গুৰুত্ব আছে। তাৰপিছত কৈছে কি, এতিয়া এইটো কথা কৈছে যে ফুলগুৰিৰ ধাবাৰ মানে বহুত গুৰুত্ব আছে। কি আছে এই গুৰুত্ব, ইয়াৰ মানে কি বুলি কৈছে, কাৰণসমূহ হৈছে, এতিয়া ফুলগুৰি ধাবাৰ কি কাৰণ হৈছে, কি গুৰুত্ব আছে, সেই বিষয়টো আমি এতিয়া পঢ়িম। 1 নম্বৰটো হৈছে যে প্ৰথমতে এই ফুলগুৰিত কি হৈছিলে, ফুলগুৰি ধাবাৰ মানে সময়ত কৃষক বিদ্ৰোহত ঘাইকৈ তিৱা বা লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ আন্তৰিক যোগদানে এই বিদ্ৰোহক এক গণভিত্তি প্ৰদান কৰাৰ লগতে এই বিদ্ৰোহী কৃষকসকলে সমাজৰ অন্যান্য শ্ৰেণীৰ লোকসকল যেনে মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়ী, মৌজাদাৰসকলৰ কিছুমানে কি কৰিছিলে, পৰোক্ষভাৱে হ'লেও বিদ্ৰোহীসকলক সহায় সমৰ্থন কৰিছিলে তথা সেৱা মানে সহায় সমৰ্থন আগবঢ়াইছিলে। তাৰমানে কি কৈছে জানা, চোৱা, মই তোমালোকক অলপ আগতে কৈছোঁ যে যিকোনো এটা বিদ্ৰোহত মানে সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহে যেতিয়া অংশগ্ৰহণ কৰিব নহয়, তেতিয়া সেই বিদ্ৰোহটোৰ মাত্ৰাই কামেই বেলেগ হৈ যাব। গতিকে চোৱা, তোমালোকে ফুলগুৰিৰ যিটো কৃষক বিদ্ৰোহ হৈছিলে, তাত ঘাইকৈ লালুং জনজাতিৰ মানুহ বা তিৱা যিখিনি জনজাতি, চোৱা সেই মানুহবিলাকে আহি অংশগ্ৰহণ কৰিছে, আৰু মাছমৰীয়া যিখিনি মানে সম্প্ৰদায়ৰ মানুহ, তেওঁলোকে একদম আন্তৰিকভাৱে, বাকীখিনিতো বাদেই, এই জনজাতীয় মানুহবিলাকে বা মাছমৰীয়া সম্প্ৰদায়ৰ যিসকল মানুহ, তেওঁলোকে একদম অন্তৰেৰে আহি তেওঁলোকে কি কৰিছিলে, এই বিদ্ৰোহত যোগদান কৰিছিলে। গতিকে এই বিদ্ৰোহ এটা গণভিত্তি মানে কি, এটা জনসাধাৰণে
তাত মানে কি কৰিছিলে এটা গোটেই মানুহ আহি যেতিয়া মানে গোট খাই এটা বিদ্ৰোহ কৰিব গতিকে সেই বিদ্ৰোহটো এটা গণভিত্তি মানে লাভ কৰিছিলে আৰু এই বিদ্ৰোহী মানে কৃষকসকলে কি কৰিছে অন্যান্য মানে যি মানে আমাৰ সমাজৰ অন্যান্য যিবিলাক মানে পিছপৰা শ্ৰেণীৰ মানুহ আছে বা সেই তেওঁলোকতো আহিছিলেই মানে চব আহিছিলে মধ্যবিত্ত শ্ৰেণী আহিছিলে আকৌ ব্যৱসায়ী শ্ৰেণী যিবিলাকে ব্যৱসায় বাণিজ্য কৰি তেওঁলোকে আহিছিলে তাৰপিছত মৌজাদাৰ মানুহ যিসকল আছিলে যে ব্ৰিটিছৰ অধীনত যিবিলাকে মৌজা মানে চলাইছিলে সেই মৌজাদাৰবিলাকেতো তেওঁলোকে ব্ৰিটিছৰ অধীনত কাম কৰিছিলে তেওঁলোকে কি কৰিছিলে মানে চিধা আহি তেওঁলোকে বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিলে কিন্তু তেওঁলোকে কি কৰিছিলে পৰোক্ষভাৱে মানে তেওঁলোকে ধৰা টকা পইচা দি সহায় কৰিছিলে আৰু বিদ্ৰোহীসকলক তেওঁলোকে সহায় সমৰ্থন মানে আগবঢ়াইছিলে গতিকে সেইখিনি এই ফুলগুৰি ধাবাৰ মানে যিটো বিদ্ৰোহ সেইটোৱে সেইকাৰণে মানে এটা গুৰুত্ব লাভ কৰিছিলে তাৰপাছত চোৱা তোমালোকে 2 নম্বৰটো দ্বিতীয়তে ফুলগুৰিৰ এই বিদ্ৰোহ ব্ৰিটিছ সমাজৰো মানে কি কৰিছিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হ'বলৈ সাধাৰণ ৰাইজে কৰা প্ৰয়াসৰ এক সুন্দৰ নিদৰ্শন আছিলে তাৰমানে ফুলগুৰিৰ এই কৃষক বিদ্ৰোহ যি আছিলে সেইটো কি কৈছিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা ব্ৰিটিছ সাম্ৰাজ্যবাদ মানে কাক কৈছে ব্ৰিটিছৰ অধীনত মানে সাম্ৰাজ্যবাদ বুলি কেলৈ কৈছে ব্ৰিটিছে কি কৰিছিলে এখন সাম্ৰাজ্য মানে এখন ঠাইৰ পৰা পাছত সিখন ঠাই নিজৰ অধীনলৈ আনি লৈছিলে মানে ইটো খাইছিলে সিটো পাছত সিটো খাইছিলে মানে কি তেওঁলোকে প্ৰথমতে দিল্লী পাছত লাহে লাহে তেওঁলোকে ইফাল কলিকতা বম্বে চব মানে কেনেকৈ তাৰপিছত গৈ অসম আহিলে তেওঁলোকে মানে কি কৰিলে লাহে লাহে গোটেই ভাৰতখন তেনেকৈ মানে কি কৈছে নিজৰ অধীনলৈ লৈছিলে সেইকাৰণে সাম্ৰাজ্যবাদ বুলি কৈছে সাম্ৰাজ্য মানে এখন সাম্ৰাজ্যৰ পাছত তেওঁলোকে আন এখন সাম্ৰাজ্য নিজৰ অধীনলৈ আনিছিলে সেইকাৰণে কৈছে যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰ সাধাৰণ যিখিনি ৰাইজ তেওঁলোকে মানে যে কেনেকৈ চেষ্টা কৰিছে এইটো বৰ ধুনীয়া এটা উদাহৰণ দাঙি ধৰিছিলে বুজি পাইছে ন তাতে আকৌ ব্ৰিটিছৰ অধীনত আহোম মানে ৰাজতন্ত্ৰৰ অধীনৰ মানে কি বুলি কৈছে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত অভিজাত শ্ৰেণীৰ কিছুসংখ্যক লোকৰ যোগদানে বিদ্ৰোহক আৰু এক মানে সুন্দৰ অনন্য মাত্ৰা প্ৰদান কৰিছিলে বাকী আমি গম পালোঁ যে সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহ আহিছিলে তাৰপিছত ব্যৱসায়ীসকল আহিছিলে অভিজাত মানুহখিনিও আকৌ আহিছিলে জনজাতীয় মানুহখিনিতো আহিছিলে আৰু কোনখিনি আহিছিলে চোৱা আহোম ৰাজতন্ত্ৰৰ মানে ৰজাৰ অধীনত যিবিলাক মানে আমাৰ ধৰা ডাঙৰি আছিলে তেওঁলোকে কি কৰিছিলে ব্ৰিটিছৰ অধীনত তেওঁলোকেতো ৰজা যোৱাৰ লগে লগে তেওঁলোকৰ বাপবিলাক চব গুচি গ'ল কিন্তু ব্ৰিটিছৰ অধীনতো তেওঁলোকে একো সা সুবিধা নোপোৱা হ'ল গতিকে সেই অভিজাত শ্ৰেণীৰ মানুহখিনি খং উঠিলে গতিকে তেওঁলোকেও কি কৰিলে এই মানে ফুলগুৰি ধাবাৰ মানে যি বিদ্ৰোহ তাত তেওঁলোকে যোগদান কৰাৰ লগে লগে বিদ্ৰোহটো আৰু বেছি শক্তিশালী হৈ গ'ল সেইটো কৈছে আৰু এটা অনন্য মাত্ৰা আৰু এটা বেলেগ এটা মানে তেওঁলোকে এটা বেলেগ এটা শক্তি লাভ কৰিলে তাৰপিছত চোৱা 3 নম্বৰ ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমৰ মানে অন্যান্য যিবিলাক মানে অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিলে এতিয়া ফুলগুৰি কৃষকসকলে যেতিয়া তেওঁলোকে বিদ্ৰোহ কৰিলে সেই বিদ্ৰোহ কৰাৰ লগে লগে সেই কৃষকখিনি উদাহৰণটো চাই অসমৰ বেলেগ বেলেগ ঠাই যিমানবিলাক বেলেগ বেলেগ কৃষক আছিলে যাক মানে ব্ৰিটিছে হাৰাশাস্তি কৰিছিলে কৰ কাটল বহিছিলে তেওঁলোকেতো তেতিয়াহ'লে অনুপ্ৰেৰণা পাইছে যে ফুলগুৰি কৃষকসকলে কেনেকৈ মানে বিদ্ৰোহ কৰিছে গতিকে আমিও কৰিম গতিকে সেইটো কৈছে যে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলেও তেওঁলোকে যিমান মানে তেওঁলোকে ব্ৰিটিছৰ অধীনত দুখ দুৰ্দশা ভোগ কৰিছিলে তেওঁলোকেও ভাবিলে যে আমিও ফুলগুৰিৰ মানে কৃষকসকলৰ দৰে আমিও মানে কি কৰিম গোট খাম সংগঠিত হৈ আমিও মানে কি কৰিম ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিম বুলি তেওঁলোকক ভাবিবলৈ মানে তেওঁলোকক অনুপ্ৰাণিত কৰিছিলে অনুপ্ৰেৰণা যোগাইছিলে আৰু এনেবোৰ কাৰণৰ কাৰণে অসমৰ ইতিহাসত ফুলগুৰি ধাবাৰ কি আছে যথেষ্ট গুৰুত্ব আছে ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু বেছি দীঘল কৰি তোমালোকৰো আমনি লাগিব গতিকে মই আজি 5টা দিলোঁ ইয়াৰ পিছৰখিনি মই পিছত দিম গতিকে তোমালোকে এইখিনি তোমালোকে ভালদৰে বুজিবলৈ চাবা আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকে পাৰিলে তোমালোকৰ লগৰ সমনীয়াৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা